নমস্কাৰ স্বাগতম জনাইছোঁ HK নিউজ 24 সমূহ দৰ্শকসকলক মই এন চৌধুৰী এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ মাজত মাত্ৰ এসপ্তাহ 17 তাৰিখে লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন ঘৰতে বহি অৰুণোদয় আঁচনিত কেনেকৈ ভৰাব নাম মাজত মাত্ৰ এসপ্তাহ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন ঘৰতে বহি অৰুণোদয় আঁচনিত কেনেকৈ ভৰাব নাম লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন ঘৰতে বহি অৰুণোদয় আঁচনিত কেনেকৈ ভৰাব নাম এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ HK নিউজ 24 আপুনি পূৰ্বতে পাই থকা অৰুণোদয় হঠাৎ বন্ধ হৈছে নেকি অৰুণোদয়ৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ HK নিউজ 24 DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব ধন ইয়াৰ বাবে প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ HK নিউজ 24 ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব গেছ কিনিলে আৰু 250 টকা লাভ কৰিব পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব অৰুণোদয়ৰ প্ৰপত্ৰ অসমত নতুনকৈ 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি 17 ছেপ্টেম্বৰৰ পৰা 35 লাখ মহিলাই পাব অৰুণোদয় আঁচনি এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ নতুনকৈ অসমত 35 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন ঘৰতে বহি অৰুণোদয় আঁচনিত কেনেকৈ ভৰাব নাম মাজত মাত্ৰ আৰু এসপ্তাহ News Desk Report HK News 24